কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালেই মোৰো ভালেই আৰু আপোনালোকে চাই আছে কাজল বৰুৱা চেনেল আৰু মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকলৈ লৈ আহিছে এটা বেলেগ টাইপৰ ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত কেনেকৈ একেবাৰে সহজভাৱে চাদৰ দহি বাটিব পাৰি তাৰে ভিডিঅ' আৰু এয়া দেখিছে এইখন হৈছে মোৰে চাদৰ আৰু এইখনত মই এতিয়া দহি বাটিম কাইলৈ এখন বিয়া আছে আৰু এই বিয়াখনত এই চাদৰ মেখেলাযোৰ মই পিন্ধি যাম আৰু এতিয়া আবেলি 4টা বাজিলে আৰু ফটাফট মই এই চাদৰখন দহি বাটি উলিয়াব লাগে আৰু মই ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু আজি এই ভিডিঅ'টো যিসকলে এতিয়ালৈকে আনৰ ওচৰত দহি বাটিবলৈ দি আছে আৰু যিসকলে ইচ্ছা কৰে দহি বাটিবলৈ কিন্তু বাটিব নাজানে তেওঁলোকৰ বাবে মই ভাবোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই শিকিব পাৰিব মই একেবাৰে সহজভাৱে আপোনালোকক দেখুৱাম আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই বুজি পাব আৰু কোনে কোনে বুজি পালে প্লিজ কমেণ্ট কৰিব আৰু কোনে কোনে দহি বাটিব জানে সেইটো মোক কমেণ্ট কৰি জনাব আৰু বলক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ দহি বাটিবৰ কাৰণে বেজি কেঁচি গুলি আৰু এইকেইটা সূতা দৰকাৰ হ'ব মেইন বস্তু আৰু সূতাখিনি মই মাজে মাজে কাটি কেঁচিৰে এনেদৰে উলিয়াই লৈছোঁ অকণমান আপোনালোকে যিমান ডাঙৰ কৰে আপোনালোকৰ নিজৰ কথা মই ইমানকণেই কৰিছোঁ তাৰপিছত আপোনালোকে গুলি সূতাটো এনেদৰে দুভাঁজ কৰিব এনেদৰে দুভাঁজ কৰি বেজিটোত সোমাই ল'ব আৰু দুভাঁজ কৰিলে মানে মজবুত হয় আৰু এয়া চাওক মই বেজিটোত সোমাই লৈ এনেকৈ ইমান দীঘল কৰি দিছোঁ ইমানটো দীঘল কৰিলে হৈ যাব ইমানটো ইয়াত ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে কৰিব আপোনালোকে সূতাখিনি চেৰেকীটো ববিনত উলিয়াই লৈ কৰিব পাৰে তেতিয়া অকণমান মিহি মিহি ভাল হৈ থাকে আৰু এতিয়া অকণমান জাবুৰ জাবুৰ হৈ থাকে এইখিনি আপোনালোকে ধুনীয়াকৈ হাতেদি মিলাই ল'ব আৰু এয়া দেখিছে মই মিলাই লৈছোঁ ধুনীয়াকৈ আৰু আপোনালোকে এনেদৰে গধুৰ কিতাপ এখন দি ল'ব তেতিয়া মানে আগলৈ গুচি গুচি নাহে আৰু চাদৰখন এয়া দেখিছে আপোনালোকে মই প্ৰথমতে কমলা ৰংটোৱেদি আৰম্ভ কৰিছোঁ যিহেতু চাদৰখনত কমলা ৰং আছে আৰু বগা আছে মই দুইটা কালাৰতে আজি কৰিম আপোনালোকে এটা কালাৰ দিও কৰিব পাৰে দুটা কালাৰ দিও কৰিব পাৰে নিজৰ কথা এয়া মই প্ৰথমে গাঁঠি মাৰিছোঁ দেখিছে বেজিটো ভৰাই লৈ এনেদৰে এটা গাঁঠি মাৰিছোঁ এয়া দেখিছে আৰু এটা গাঁঠি মাৰি ল'লোঁ মই এতিয়া আপোনালোকে দুটা গাঁঠিও দিব পাৰে তিনিটা গাঁঠিও দিওঁ বুলি ক'লে দিব পাৰে আৰু আপোনালোকে কিমানখিনি মানে ল'ব সূতা সেইটো নিজৰ কথা দেই এয়া দেখিছে মই এনেদৰে মিলাই লৈছোঁ ধুনীয়াকৈ এনেদৰে সূতাটো আপোনালোকে কিমান দীঘলকৈ ৰাখিব সেইটো নিজৰ কথা মই অকণমান দীঘলকৈ ৰাখিম এয়া দেখিছে মই সূতাখিনি এনেদৰে যিমানটো দীঘলত ৰাখিম সিমানটো দীঘলকৈ সেইখিনিতে মই এটা এনেদৰে গাঁঠি মাৰিছোঁ আপোনালোকে দুটা মাৰে তিনিটা মাৰে নিজৰ কথা মই এনেদৰে আকৌ এটা গাঁঠি মাৰিছোঁ তাৰপিছত মই দুটা গাঁঠি মাৰি এনেদৰে সামৰি লৈছোঁ সূতাখিনি ধুনীয়াকৈ এইটো মিলাই ল'ব আপোনালোকে তাৰপিছত মই এনেদৰে আগলৈ ৰাখি পেলাই মানে সূতাখন অকণমান আগলৈ ৰাখি আঙুলিটো মাজত দি অকণমান আগবঢ়াই থ'ব এনেকৈ সূতাখন আগবঢ়াই মাজেদি এনেকৈ বেজিটো সোমাই দিছোঁ আৰু বেছি নহয় অকণমান এনেকৈ টানিব আকৌ এটা গাঁঠি দিম ইয়াতে আমি এতিয়া এই আকৌ আঙুলিটো মাজতে সোমাই লৈ এনেদৰে ইফালেদি এনেকৈ বেজিটো সোমোৱাই দিছোঁ আকৌ টানি দিম এতিয়া অকণমান মই তিনিটা গাঁঠিয়ে দিছোঁ আৰু এটা গাঁঠি দিম ইয়াতে আপোনালোকে দুটা গাঁঠি দিওঁ বুলি ক'লেও দিব পাৰে তিনিটা গাঁঠি দিছোঁ মই তেতিয়া অকণমান বেছি মজবুত হৈ থাকিব আৰু দহিটো এয়া দেখিলেনে এতিয়া এই গাঁঠিটোৰ ছাইডে সূতাডালৰ তলেদি এনেকৈ আকৌ বেজিটো ভৰাই মই এনেকৈ আকৌ টানি দিছোঁ যিমান পাৰে টানিবলৈ চেষ্টা কৰিব ধৰি ল'ব হাতখনে আৰু মাজেদি এতিয়া এনেদৰে বেজিটো ভৰাই দিছোঁ তেতিয়া মানে বস্তুটো ফুলি যায় আৰু
দেখিবলৈও ধুনীয়া হয়। এয়া দেখিলেনে মই এনেকৈ টানি দিছোঁ। এতিয়া কিমান পাৰে এনেকৈ ধৰি লৈ টানিব, তেতিয়া ধুনীয়াকৈ ফুলি যায়। আৰু এতিয়া আকৌ মিলাই ল'ব এনেকৈ, জাবুৰ জাবুৰ হৈ থাকিলে তেতিয়া ভাল হৈ যাব মিলাই দিলে মানে। এতিয়া আমি এইখিনিতে কেঁচিয়ে যিমানটো দীঘলকৈ কৰিম সিমানটোত মানে এনেকৈ কাটি দিম। কেঁচিখন অকণমান চোকা হ'লে ভাল হয়। মোৰ কেঁচিখন অকণমান ধাৰটো কম আছে, সেইকাৰণে ৰেপি থাকিবলগীয়া হৈছে। এয়া হৈ গ'ল সেইটো। আৰু এনেকৈ ওলাই থাকিলে মানে অকণ অকণ সেইকণ আপোনালোকে কেঁচি দি মিলাই দিব। কোনোবাটো এটা ডাঙৰ এটা সৰু তেনেকুৱা হ'ব পাৰে, পিছত আপোনালোকে মিলাই ল'ব। আৰু ইয়াৰ পিছত মই ছেকেণ্ডটো কৰিবলৈ লৈছোঁ। আপোনালোকে দেখিছে এয়া মই বেজীটোৰে এনেদৰে জোখ লৈ অকণমান আগবঢ়াই পেলাই এটা হিচাপত মানে ছেকেণ্ডটো বনাইছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে কাঠ পেঞ্চিল দি মানে স্কেলে জুখি লৈ পেলাই কাঠ পেঞ্চিল দি চিন দি লৈ ল'ব পাৰে, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আৰু মই বেজীটোৰেদি জোখ লৈ পেলাই কৰিছোঁ। ছেকেণ্ডটো মই একেধৰণেই কৰিছোঁ, এয়া দেখিছেই। আৰু আপোনালোকক এইখিনিতে মই কওঁ, মই ব্যৱহাৰ কৰা সূতাটোৰ নাম হৈছে জিলেলে সূতা। আৰু এইটোৱেদি দহি বাতিবলৈ মই বহুত ভাল পাওঁ। আৰু মানে দহিটো বহুত ধুনীয়াকৈ ফুলি উঠে। আৰু বহুত ধৰণৰ সূতা দোকানত কিনিবলৈ পোৱা যায় দহি বাতিবৰ কাৰণে। আপোনালোকে যিটো ইউজ কৰিবলৈ ভাল পায় এইটোৱে কৰিব পাৰে। দোকানীয়ে বিচাৰিলে দি দিব আপোনালোকক। আৰু মই এইটোৱেদি ব্যৱহাৰ কৰি ভাল পাওঁ, সেইকাৰণে এইটোৱেদিয়েই বনাই আছোঁ। আৰু এয়া দেখিছে মই ঠাঁটো তেনেদৰে কৰিছোঁ। মই 4টাকৈ প্ৰথমত কৰিছোঁ। কিছুমান চাদৰত মিলাবলৈ অসুবিধা হৈ যায়, গোটেইকেইটা মানে 5টা বা 4টাকৈ কৰিবলৈ। সম্পূৰ্ণ চাদৰখনেই মোৰ 2 চাইডে কৰি হৈ গ'ল ধুনীয়াকৈ। এয়া ৰেডি হৈ গ'ল। আৰু মানে আপোনালোকে কেনেদৰে বাতে সেইটো মোক জনাব। সকলোৰে পদ্ধতিবোৰ বেলেগ বেলেগ হয়। দেখিলে আপোনালোকে মই কেনেদৰে একেবাৰে সহজভাৱে দহি বাতিলোঁ। আৰু মই ভাবোঁ আপোনালোক সকলোৱে বুজি পাইছে। আৰু যোনে যোনে দহি বাতিব নাজানে একবাৰ ট্ৰাই কৰি চাব ঘৰত, তেনেই সহজ, ইমানো টান কাম নহয়। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত নতুনকৈ যোনে আহি আছে আৰু আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বটনটো দবাই দিব, তেতিয়াহে মোৰ চেনেলৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিব বিচাৰিছোঁ। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।